নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে SOSৰ ৰিজাল্ট দিছে। তাৰ কাৰণে আসাম টেটৰ প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাত পলম হ'ব নেকি? তো সেইখিনি কথা আজি মই আপোনালোকৰ লগত আলোচনা কৰিম। বলক পিছে সময় নষ্ট নকৰি তো আজিৰ যেটো কোৱেশ্চন আছিল এটো আলোচনা কৰো যে SOSৰ ৰিজাল্ট দিছে। তাৰ কাৰণে আসাম টেটৰ প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাত পলম হ'ব নেকি? আসলতে পলম হ'ব নালাগে, যেহেতু চাওক যেহেতু একবাৰ আবেদন হৈ গৈছে, হয় না নহয়? তো আবেদন হৈ যোৱাৰ পিছত সাকে তেনেকুৱা হেৰি নাথাকিব, কাৰণ চাওক যে চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে উল্লেখ কৰিছে যে মাৰ্চৰ 20ৰ ভিতৰত নিযুক্তি পত্ৰৰ মানে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব। যদি মেৰিট লিষ্টটো 20 মাৰ্চৰ ভিতৰত প্ৰকাশ কৰে, তেতিয়াহলে হয়তো চাওক যে এতিয়া যে আকৌ এইখিনি বস্তু ওপেন কৰি দিব, লিংকটো ওপেন কৰি দিব অনলাইন আবেদনৰ কাৰণে, হেতু সুযোগ সাকে তেওঁলোকে নাপাব। এটো ধাৰণা কৰা গৈছে, কাৰণ চাওক যদি আকৌ ওপেন কৰি দিয়ে হয়তো আকৌ 15-20 দিন গুচি যাব। তো আৰু এটা বস্তু মই আপোনালোকক কওঁ যে চাওক, যেহেতু মে 10 তাৰিখৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব, মানে এপইন্টমেন্ট লেটাৰটো দি দিব আপোনালোকক। তো তেনেকুৱা টাইমত যদি আকৌ ওপেন কৰে লিংক অনলাইন আবেদনৰ কাৰণে, হয়তো সেইখিনি টাইমত হৈ নহবগৈ। তো আৰু যি কেজনে নেকি SOSৰ জৰিয়তে ৰিজাল্টটো ইনক্ৰিজ কৰিব পাৰিছে তেওঁলোকক কংগ্ৰেচুলেশ্যন জনাইছো, কিন্তু হয়তো এনেকুৱা সুবিধা নিদিব যেন লাগে, এটো ধাৰণা কৰা গৈছে। আৰু এটা বস্তু কওঁ যে চাওক, এটো এটা যুক্তিপূৰ্ণ কথা, আপোনালোকতো বুজি পাইছে। চাওক যে এই নিযুক্তি প্ৰক্ৰিয়াত ফাৰ্ষ্টত ৰিভলিউশ্যন হ'ল, ফাৰ্ষ্টত ৰিজাল্ট দিছিল, তাৰ পিছত ৰিভলিউশ্যন হৈ আকৌ ৰিজাল্ট দিছে, তাৰ পিছত কিছুমানে কেছ কৰিছে, ধৰ্ণা কৰিছে, এইবিলাক কৰাৰ পিছত তো এইখিনিলৈকে আগুৱাইছে। হয়তো এইখিনিৰ কাৰণে চৰকাৰে আকৌ অনলাইনৰ কাৰণে আবেদন খুলি নিদিয়ে। তো এইখিনি আছিল আজিৰ ভিডিঅ', পৰৱৰ্তী ভিডিঅ'ত লগ পাম। সুস্থ থাকক, ভালে থাকক। আজি এইখিনিতে ভিডিঅ'টো শেষ কৰিছো। যদি আপোনালোকে ভাল পায়, লাৰ্ণিং উইথ GCCNৰ সৈতে কানেক্টেড হৈ থাকিব। ধন্যবাদ। জয় আই অসম।